তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। এতিয়া আমি যাব ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰে আই মন্দিৰলৈ, আই থানলৈ। তাত আজি আছে আই পূজা। তো তালৈ আমি এতিয়া গোটেই ঘৰৰ মানুহখিনিয়ে যাব ওলাইছোঁ। তো আমি তালৈ যোৱা কাৰণটো হৈ গ'ল, মই যোৱা কেইদিনমানৰ আগত বাওঁফালৰ চকুটোত দুখ পাইছিলোঁ আৰু মেডিকেল কৰাৰ পাছতো তেনেকৈ ভাল পোৱা নাছিলোঁ। তাৰপাছত কি হ'ল, মায়ে কি কৰিলে, তো আইলৈ টোপোলা এটা বান্ধিলে। টোপোলাটো বন্ধাৰ পাছত মই অলপ ভাল পালোঁ, দৃঢ় বিশ্বাস। তো সেইটো কাৰণে মায়ে আইলৈ মানে আই থানলৈ এটা টোপোলা বান্ধিলে যে যদি চকুটো মই ভাল পাই যাওঁ তেতিয়া আই পূজাৰ দিনাখন তাত এখন শৰাই, এটা নহয় এখন শৰাই দিম বুলি। তো তেনেকৈ মই চকুটোও ভাল পালোঁ। তাৰপাছত আজি আই পূজা শেষৰ দিন, তো সেইটো কাৰণে আমি ওলাইছোঁ। বৰ্তমান এতিয়া মই চকুটো সম্পূৰ্ণকৈ দেখি পাইছোঁ, কিন্তু যেতিয়া দুখ পাইছিলোঁ তাৰপিছত মেডিকেল কৰা 5-6 দিনলৈকেতো সম্পূৰ্ণ দেখাই নাছিলোঁ এটা চকুৰ পৰা, বহুত অশান্তিত আছিলোঁ। তাৰপাছত যেতিয়া টোপোলাটো বান্ধিলে তাৰপিছত বহুতখিনি ভাল পাব ধৰিলোঁ, এতিয়াতো একদম সম্পূৰ্ণ দেখি পাইছোঁ। তো বহুত কষ্টত 5-6 দিন থাকিলোঁ, গম পাই। আজি মই প্ৰায় 6-7 দিন 10 দিন মানে হ'ল চাগে তেনেকৈ ভিডিঅ' দিয়া নাই। তো ভিডিঅ' নিদিয়া কাৰণটো সেইটোৱে, মই চকুত দুখ পাই আছিলোঁ আৰু ভিডিঅ' বনাবলৈ একদম অশান্তি হৈ আছিলে। সেইটো কাৰণে মই ভিডিঅ' আপোনালোকক দিয়া নাছিলোঁ। তো আজিৰ পৰা কণ্টিনিউ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো এতিয়া যাওঁ ব'লক, মাৰ্চিডিজখন উলিয়াই লওঁ। মাৰ্চিডিজখন সেইফালে থৈ দিয়া আছে, তো মাৰ্চিডিজখনতে যাম সকলোৱে। মাৰ্চিডিজ কাৰ হয়, যিমান উঠিলেও মতলব নাই। তো সেইটো কাৰণে মাৰ্চিডিজখন লৈ কিনে যাম। তো মাৰ্চিডিজখন মই উলিয়াওঁ ৰাস্তালৈ আৰু ঘৰৰ সকলোৱে যাব ওলাইছে। তো সকলো ৰেডি, তো ব'লক আমি আই মন্দিৰত। মাৰ্চিডিজখন ষ্টাৰ্ট কৰি ল'লোঁ আৰু এতিয়া যাওঁ, ৰাস্তালৈ উলিয়াওঁ। তাৰপাছত ঘৰৰ মানুহখিনি উঠিব। তো এতিয়া আই ভগৱতীসকলে পানী তুলিবলৈ ওলাই গৈছে মন্দিৰৰ পৰা। তো পানী তুলি আকৌ ঘূৰি আহিব, তাৰপিছত সকলো মানুহকে আশীৰ্বাদ দিব আৰু আই ভকতীসকলৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে সকলোৱে এনেকৈ এই প্ৰকাণ্ড ৰ'দত সকলোৱে ৰখি আছে, যাতে অহাৰ লগে লগে আশীৰ্বাদ দিব আৰু শৰাইখন আগবঢ়াই দিব। ধূপ ধূনা জ্বলাই বহি আছে। তো ইমানেই মানুহ হৈছে ৰাস্তালৈকে মানে আপোনাৰ শৰাই পাতিবলগীয়া হৈছে। চব মেইন ৰাস্তাত, মেইন ৰোডত, যিটো আমি অহা যোৱা মেইন ৰোড তাত। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া আছিল আমাৰ গাঁৱৰ আই থানৰ আই পূজা। তো এতিয়া পূজা চূজা কৰি ঘৰলৈ আহিলোঁ আৰু আপোনালোকক সম্পূৰ্ণ যিখিনি পাৰিলোঁ দেখুৱালোঁ। সম্পূৰ্ণকৈ দেখুৱাবলৈ মানে যিটো গৰম হৈছে, গৰমত মানে মানুহৰ তাত থাকিবলৈ অৱস্থা নাই। তো সিমানখিনি সেইটো কাৰণে দেখুওৱা নহ'ল। তো ভিডিঅ'টো চাই জীৱনৰ অকণমান হ'লেও যদি আনন্দ উপভোগ কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো অল কৰি ল'ব। তো মই নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে যাতে ন'টিফিকেশ্যন পাই যায়। তো আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।